বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে কচু ভাজি লৈ বনোৱা এবিধ পিটিকা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বুট লৈছোঁ কেইটামান, এয়া বিলাহী, কাটি লোৱা নহৰু, পিঁয়াজ, জলকীয়া, নিমখ আৰু কচুখিনি একেবাৰে কোমলীয়া হয়। কচুৰ মাজৰডাল কাটি আনিছোঁ। ইয়াৰ চুজবিলাক গুচাই ধুই চাফা কৰি ল'লোঁ। এয়া চাওক, এতিয়া এটা নেমু লৈছোঁ। নেমুটো গোটেইটো ব্যৱহাৰ নকৰোঁ বাৰু, আপোনালোকক কিমান পৰিমাণ দিওঁ দেখুৱাম। এয়া মোৰ কচুখিনি কটা হৈ গ'ল। ইয়াত বিলাহী কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো অন কৰি কেৰাহীত তেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। আপোনালোকেও এনেদৰে খাবচোন। এয়া মই তেলত পিঁয়াজ দিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াত দিলোঁ নহৰু। এইখিনি ভালদৰে ভাজি ল'ম। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াতে দি দিলোঁ বুটকেইটা। আকৌ এবাৰ লৰাই লৈছোঁ। এতিয়া ইয়াত দিলোঁ বিলাহী মই বেছিকৈ ব্যৱহাৰ কৰা নাই, কাৰণ মই ইয়াত নেমু দিম যে, সেইকাৰণে। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। অকণমান ভাজি লৈছোঁ ভালদৰে। ইয়াত দিলোঁ হালধিৰ গুড়ি। আকৌ এবাৰ লৰাই দিলোঁ। বন্ধু বান্ধৱীসকল, এতিয়া গৰমটো অলপ বেছিয়ে। কচু পিটিকা, ভাজি এইবোৰতো খাই খুব ভালেই লাগে গৰমৰ দিনত, নহয় জানো? ইয়াত মই অকণমান নিমখ দি দিলোঁ, জলকীয়া দিম। এয়া এতিয়া ভালদৰে লৰাই ল'ম। এইখিনি বিলাহী, বুট ভালদৰে সিজিছেই। ইয়াত দি দিলোঁ মই কাটি লোৱা কচুখিনি। এতিয়া কচুখিনি ভালদৰে বিলাহীৰ লগত লৰাই লৈছোঁ। এয়া হৈ গ'ল। ইয়াত দিম মই অকণমান পানীখিনি মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। কচুখিনি সিজিবৰ বাবে দিছোঁ সেইকণ পানী। আৰু যাতে কেৰাহীটোত লাগি নাযায়। ইয়াত মই এতিয়া ঢাকোন লগাই দিলোঁ। এয়া আকৌ এবাৰ দাঙি চাওঁ কেনেকুৱা হৈছে। এয়া চাওক, কচু ভাজিখিনি তলত লাগিও ধৰা নাই আৰু সিজিছেই প্ৰায়। এতিয়া দিম মই অলপমান নেমু মই এচিড ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি নিদিলোঁ, বহুত বেছি টেঙা হৈ যাব। এতিয়া এইখিনি ভালদৰে লৰাই দিলোঁ। এতিয়া মই ঢাকোন লগাই দিছোঁ ভালদৰে সিজিবৰ বাবে। এইয়া চাওক, ধুনীয়াকৈ সিজি উঠিছে আৰু কেৰাহীত লাগিও ধৰা নাই। কচুখিনি ভাজি মোৰ হৈছে আৰু ভালকৈ সিজি উঠিলে। এয়া মই অকণমান ভাঙি দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেকৈ খাবচোন, বৰ ভাল লাগে। এয়া মই ঢাকোন লগাই দিলোঁ আকৌ এবাৰ। এয়া চাওক, মোৰ কচু ভাজি লোৱা পিটিকা হৈ গ'ল ৰেডি। এয়া এতিয়া মই ইয়াক উঠাই দিম এখন প্লেটত। এয়া হৈ গ'ল, মোৰ কচুৰ পিটিকাখিনি হৈ গ'ল।
ভাজি লৈ কেনেদৰে বনাইছোঁ আপোনালোকে নিশ্চয় বুজি পালে। এনেদৰে খাই চাব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।